ঘৰলৈ আহি প্ৰায় 1 মিনিট ৰখিবলৈ সময় নাই এইবিলাক সব খানা বস্তু ৰেডি কৰি লৈছোঁ বেক কেমেৰা দেখাম সেইফালে মাও একদম সহায় কৰি দিছে চাটনি বনাই ল'লোঁ তাৰপৰা মাংসখিনি ব্ৰইলাৰখিনি মেৰিনেট কৰি ল'লোঁ বাকীখিনি বস্তু সব লৈ লোৱা হৈছে তাতে কৰিমগৈ একদম টাইমৰ অভাৱ তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিওঁ যি হ'লেও ভিডিঅ'টো বনাইছোঁ যেতিয়া তেওঁ কৈছিলে গাহৰি মাংস আনিবলৈ আহি পোৱাহি নাই মায়ে ৰুটি বনাই থৈছে ৰুটি খাবলৈও সময় নাই পটাপট এতিয়া মই গায়ে ধোৱা নাই গা ধুই আহোঁ তাৰপাছতহে বাকীখিনি একদম পটাপট কৰিম আৰু দেই এই চাউল মাংস মেৰিনেট কৰাখিনি অকণমান দেখাই দিওঁ এই ব্ৰইলাৰ মাংস মেৰিনেট কৰি ল'লোঁ এইখিনি অকল মানে খৰিকাত দিবৰ কাৰণে বাকী এইবিলাক খিনাইছে বুলি কৈ দিওঁ কাম কৰি কৰি খিনাই গৈছোঁ বুলি মায়ে বেছিকৈ খুৱাব কৈছে প্লাছটো দি দিওঁ তেতিয়া তেওঁ পুৰা কামত সহায় কৰি দিছে ঘৰত দেউতা অকণমান অসুস্থৰ কাৰণে মা যাব নোৱাৰে হেনো এইফালে এইবিলাক চব বস্তু ৰেডি কৰি লৈছোঁ এইফালে নিজে খাবৰ কাৰণে পানী বটলো লৈ লৈছোঁ ডিম 2 প্লেট বাকী এইবিলাক চব বেগে বেগে বস্তু সোমাই আছে আৰু চবেই গাড়ীত বস্তু আনিব এইখিনি মোৰ পাল পৰিছিলাৰ কাৰণে মই এইখিনি ৰেডি কৰিলোঁ ইয়াত পুৰা এয়া চাটনি বনাই পুৰা ভৰাই ভৰাই লৈছোঁ বৈয়ামত টেমাত ভৰাই ভৰাই এনেকৈ পলিথিনত ভৰাই দিছোঁ আৰু মই এতিয়া একদম গা ধুবলৈ যাওঁ একদম বহুত দেৰি হৈ গ'ল 9টা বাজিলে ইয়াতে কামখিনি কৰোঁতে অকলে কৰিবলগীয়া হৈছে যায় পটাপট একদম চব কৰিবলগীয়া হৈছে যে সেইকাৰণে এইবিলাক ঘৰৰ কাম আজি এনেকৈ থাকক আৰু উপায় নাই পটাপট এতিয়া গা ধুই আহোঁ এইফালে কাপোৰে বিচাৰি নোপোৱা হৈ গৈছোঁ দেৰি হৈ গৈছে একদম চব আহিব এতিয়া মানুহ অকণমান পাছত পটাপট গা ধুই আহি লৈ ওলাওঁ আৰু দেই পাছত আপোনালোকক একেবাৰে যাবলৈ সময়ত লগ পাই আছোঁ বাই বাই ফোনটো চাৰ্জত লগাই থৈ যাওঁ তেতিয়াহে ভিডিঅ' বনাব পাৰিম নহয় জানো বাই বাই মাহঁতেও পাই গ'ল সি পিকনিক যাবলৈ এইফালে চাই দিয়া আহি পুৰা কাপোৰ জাপি দিছে তাই মোৰ অভাৱ কাৰণে ময়ো ওলাই মেলি একদম ৰেডি হৈ ল'লোঁ মোক এবাৰ দেখাই দেচোন কিনো পিন্ধি লৈছোঁ ধুনীয়াকৈ এবাৰ তাই দেখাই দিব দেই এয়া ড্ৰাইভাৰ দাদা অঁ এয়া আহি গ'ল এতিয়া বেলেগ ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল এইবোৰ চব মানুহ পিকনিকলৈ ওলাই ৰেডি অঁ 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 আমাৰ তিৰপালৰ ওপৰতহে পাৰিম অঁ তিৰপালৰ ওপৰত পাৰিলে ফাইনেলি আমি পিকনিক খাবলৈ ওলালোঁ এইফালে আমাৰ গাড়ীত একদম 2টা বজৰং বলি এইফালে এই দেখাই দিয়া চুনত দিয়া এইগৰাকী পিকনিকলৈ ওলাইছোঁ একদম এতিয়া 1-2খনকৈ আমাৰ 5খন গাড়ী গৈ আছে পিকনিকস্থলীত লগ পাই আছোঁ দেই বাই বাই বহুত টাইম হৈ গ'ল উপায় নাই বহুত দূৰৰ পৰা মানুহ অহা যোৱা হৈছে টেণ্টৰ পৰা বস্তু উঠাব লগা হৈছে চবকে আকৌ ল'ব লগা হৈছে হ'ব আৰু অকণমান টাইম ঠিক আছে দিয়ক বাই 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 এইফালে মোৰ ড্ৰাইভাৰটোক নেদেখালে আকৌ বেয়া পাব নহয় এই আমাৰ ড্ৰাইভাৰ দাদা নেচাৰেল বিউটি আমাৰ এতিয়া মানে পৰিয়ালত চবৰে এই আগত দেখিছে নহয় একেবাৰে মানে 5খন নহয় দেই মোৰ ভুল হৈছে হিচাপ কৰা 6খন 7খন গাড়ী চবৰে গৈ আছে যে পেহীয়ে মানে একদম পুৰা বক্তব্য দি আহিছে যে আমাৰ ল'ৰা ছোৱালীলৈ বিয়া পাতিবলৈ একো টেনশ্যন নাই একদম চবৰে নিজৰ নিজৰ গাড়ী আছে মই লোৱা কেলে একদম টেনশ্যন নাই আমাৰ ফেমিলিত পুৰা অকণমান তাগৰা হয় মানে আকৌ আমাৰ বাহঁতৰ এখন একদম মানে মালনা গাড়ীও আছে সেইখনো আহিছে আকৌ বাহঁতৰ এক্সট্ৰাকৈ এখনো আহিছে ভণ্টিহঁতৰ দাদাহঁতৰ ভাইটিহঁতৰ আমাৰ মানে চবৰে পেহীহঁতৰ চবৰ গাড়ী গৈ আছে এতিয়া একদম ইয়াত দেখিছে নহয় জীয়াধল মোক পাইছোঁহি একদম বিৰাট ধুনীয়া নেচাৰেল ধুনীয়া কিছু ভাল লাগিছে এয়া পাহাৰ পাইছোঁহি আৰু বাই এইজনী মোৰ পেহী ডাঙৰ পেহী আগত বহি গৈছে এয়া মাই ডিয়াৰ হাজবেণ্ড এইফালে বা আৰু এইফালে আমাৰ চুংকুলু মুংকুলু ৰ'ব এয়া আমাৰ চুংকুলু মুংকুলু আৰু জেঠাই ন হাই কৈ দিয়া আমি পিকনিক খাব আহিছোঁ ন এয়া আহি আছোঁ আৰু আমাৰ 10-15 মিনিটৰ পিছত পাই আছোঁ আমাৰ নাচ বাইদেউ ইনজেকশ্যন লৈ আহিছে খাই খাই যদি কাৰোবাৰ পেট বেয়া হয়
ইনজেকশ্যন দি দিব ইনজেকশ্যন দিব অকলে খাই মুনু আই মিছ ইউ তোক মইহে মিছ কৰোঁ দেখিছা নাই কোনো মিছ নকৰে তোক সঁচাকৈ মিছ কৰিছোঁ সহদি অহাহেঁতেন সঁচা বহুত ভাল লাগিলে ন মই মাতিছোঁ সিহঁতক আ বুলি নাকান্দে মই চকু পাতি কান্দিছোঁ আমি পিকনিক প্লেচত পাই গলোহি এয়া আমাৰ বজৰং পাৰ্টি চব এয়া পুৰা এয়া গাড়ী লাইন পাতি গ'ল এতিয়া আহি গ'লো বস্তু চস্তু চব লৈ লওঁ তাৰপিছত দেখাই আছোঁ ৰ'ব একদম বিৰাট ৰ'দ দিছে আমি ধুনীয়াকৈ টিপাল চিপাল লগাই লওঁ ন এজনী ভণ্টি বিন্দু একদম চবতকৈ ফাৰ্ষ্ট মাৰি দিলে জেগা ৰখোৱা ন এইফালে হাই কৰি দিয়া দাদা এইফালে চা মোৰ ভিডিঅ'টোত অকণমান চাই ল এইফালে বৌ আহি গ'ল কৃষ্ণ এইফালে আমাৰ বক্স গৈ আছে আমি খানা খাবলৈ এজনী পেহী আহি গ'ল সৰু পেহী ডাঙৰ পেহী আমাৰ লগত আহিছিলে এয়া দেখিছিলে নাৰ্ছ বাইদেউ বাকীখিনি মানুহে আগত গুচি গ'ল এতিয়া আমি চব বস্তু কঢ়িয়াই লওঁ দেই আহি মেলি আমি পিকনিক প্লেচ পাই গ'লোহি তাৰপাছত মই এতিয়াৰ পৰা কিন্তু ভিডিঅ' ভইচ অভাৰেই দিব লাগিব কাৰণ এতিয়া পুৰা গান লাগি গৈছে গানৰ কাৰণে কপিৰাইট লাগি যাব সেইকাৰণে মই ভিডিঅ'টো ভইচ অভাৰেই দিম তাৰপাছতে এয়া আমি গেছৰ ব্যৱস্থা কৰিছিলোঁ চবেই কষ্ট হ'ব ৰ'দো বেছি জুইত বনাব নালাগে সেইকাৰণে গেছৰ ব্যৱস্থা কৰা হৈছিলে দুটা ষ্টভ লৈ আহিছিলোঁ এটা চিলিণ্ডাৰ লগত তাৰপাছত এয়া মানুহজনে এতিয়া চিলিণ্ডাৰ লগালে তাৰপাছত এয়া পেহী বোৱাৰী ভণ্টি বৌ সকলোৱে মিলি ব্ৰেডত বাটাৰ লগাইছে টেঙা কাটিছে তাৰমানে কমলা যে লৈ আহিছিলোঁ লগতে লৈ আহিছিলোঁ দুটা ৰাবাব টেঙা পেহীয়ে ক'লে কমলাখিনি এনেকৈ সুদাকৈ খোৱাতকৈ ৰাবাব টেঙা দুটাৰ লগত চকলিয়াই দিওঁ খাবলৈ বহুত বেছি ভাল লাগিব আৰু সঁচাকৈ যি টান ৰ'দ দিছিলে টেঙাকণে চবতকৈ বেষ্ট এই পিকনিকৰ মানে চবেই কৈছে যে ইমান টেঙাকণ খাই ভাল লাগিলে তাৰপৰা এয়া ডিমো বইল হৈ আছে সেইফালে আৰু এইফালে মোক দেখিছে নহয় মই এইফালৰ পৰা সেইফালে কৰি শুইছোঁ আৰু এয়া খুৰা ল'ৰাটো আৰু খুৰাহঁতৰ ঘৰতে খুৰী ভাগিনীয়েক এটাও থাকে সি বহুত বেছি দুইটাই কষ্ট কৰিলে এইফালে সিহঁতে এতিয়া গাহৰি মাংস খৰিকাত দিব লৈছে খৰিকাও নিজে বনাই লৈ আহিছে সিহঁতে দুটা একদম ফুল প্ৰিপাৰেশ্যনত আহিছে খাবৰ কাৰণে আৰু সেয়া হৈছে ভণ্টি মানুহজন দেই সিও পটাপট গৈছে জুই ধৰিবৰ কাৰণে তাতে লগাব গাহৰি মাংস খৰিকাত আৰু আমি এনেকৈ ব্ৰইলাৰো লৈ আহিছিলোঁ দেখাইছিলোঁ আপোনালোকক মেৰিনেট কৰি অনা ব্ৰইলাৰখিনি ভাইটিয়ে খৰিকাত দিবৰ কাৰণে এয়া দেখিছে নহয় মানুহজনে ঘৰৰ পৰা দিল এই যে খৰিকাত দিয়ে কিবা সেইটো মই পাহৰি গৈছোঁ নামটো সি ঘৰৰ পৰা লৈ আহিছে কয়লা চয়লা দি সিহঁতি তাতে দিব বোলে আৰু এয়া দেখিছে আমাৰ একদম টেঙা ৰেডি হৈ গ'ল দেই আৰু এয়া মোৰ দাদা আমি দুটাই বোলো ভিডিঅ' অকণমান বনাই লওঁ সি আকৌ ফটো মাৰিছোঁ বুলি পচে দিছে আৰু ইমান টেষ্টি হৈছিলে টেঙাখিনি এয়া মোৰ ৰিয়েকশ্যন দেখি গম পায়ে গৈছে আৰু এইটো দেখিছে আমাৰ টিকলাটো একদম মানে পানী দেখি সিহঁতি ক'ব নোৱাৰা হৈ গৈছে আৰু মই যে বনাই আনিছোঁ বুলি কৈছিলোঁ চাটনি এয়া চাটনি দুটা মই এতিয়া উলিয়াই দি দিছোঁ সিফালে আৰু চবেই নিজৰ কামত লাগি আছে তাৰ পৰা মই গাহৰি খৰিকাখিনি দি আছোঁ এতিয়া আদা নহৰু পেষ্ট মই বোলো অকণমান সিহঁতক হেল্প কৰোঁ সিহঁতিনো কিমান কৰিব আৰু আজি মোৰ কেমেৰামেন হৈছে এয়া পেহী ছোৱালী তাই গোটেই ভিডিঅ' কৰিছে আৰু নিজকো অকণমান দেখাই লৈছে দেখাবতো লাগিবই নহয় জানো তাৰ পৰা টেঙা চেঙা খাই হোৱাৰ পাছত এয়া আমি খাবলৈ লৈছোঁ এতিয়া চাহ লগত ব্ৰেড তাৰ পৰা এয়া ভিন্দুৱে জেলেপি লৈ আহিছিলে খতম হৈ গ'ল তাকে খুৰীয়ে কৈছে একদম খতম দেখুৱাটো অকণমান দেৰি হৈ গ'ল সেইকাৰণে খতম তাৰ পৰা মাজে মাজে যে গান লাগি আছে বুলি কৈছোঁ নাই অকণমান ডান্সো কৰি আছোঁ এয়া মোৰ হাজবেণ্ড আপোনালোকেতো চবেই জানে এয়া মাই ডিয়াৰ হাজবেণ্ড অকণমান লাজো কৰে তথাপিতো ভিডিঅ' বনাইছোঁ দাদাক কৈছোঁ নাচ অকণমান
সি আকৌ আৰু লাজুকীয়া নেনাচে দেখিছে মোৰ পৰা গালি খাই গৈছে আৰু এয়া আমাৰ বইলাও খৰিকাত দি আছে ভাইটিয়ে পুৰা একদম হেৰি খৰিকা ৰেডি কৰি আছে খানাটো খাই বহুত বেছিয়ে ভাল লাগিলে এয়া আকৌ খুৰীয়ে চাচোন নাচি নাচি আকৌ কি কৰিছে গম পাই নাই পেটটো চাফা কৰিছে পেটটো মেইন খুৰীয়ে ক'লে পেটুখিনি লৈ আহিবি পেটটো চাফা কৰিবি সেইকাৰণে পুৰা খুৰীয়ে পেটটো চাফা কৰা লাগি গৈছে আৰু মায়ে এইফালে বনাই আছে দাইল ছাগলী মাংস এইখিনি একদম মা পালতে পৰিছে মায়ে পৰা বনাই আছে আৰু মই ওচৰতে নাচা বাগা এইজনী আকৌ বন্তি তাই আলু কাটি হৈছে মানে মই য'ত থাকিম নাচিয়ে থাকিম আৰু মই ৰখি থকাত নাই দেই নাচি খুব বেছি ভাল পাওঁ আৰু আমাৰ টিকলিজনী আৰু দাদা ছোৱালীজনী ভিডিঅ'ত মানে একো নাই সিহঁতি দেখিছে নহয় সিহঁতৰ সেই কাষতে যে নদীখন আছে সিহঁতি মানে নদীখনতে অকল মানে পানী চোৱাত ব্যস্ত পানী খেলিব লাগে বালি খেলিব লাগে সিহঁতৰ সিমানেই কাম দুইজনীয়ে এনেকুৱা গৰমত ৰ'দতো মানে এক কোনো ৰক্ষা নাই ক'ত যে ঘূৰি ফুৰিছে নহয় আৰু এয়া গোটেই আমাৰ ফেমিলি মেম্বাৰ আমি 3-4 বছৰমান চাগে খানা খোৱা নাছিলোঁ এইবছৰ খালোঁ ইমান বেছি ভাল লাগিলে নহয় একদম এয়া মোৰ শ্ল' মোশ্যনৰ ডান্স আপোনালোকক অকণমান দেখাই দিছোঁ গোটেই দিনটো এনেকেই থাকিলোঁ দেই ভাগৰো নালাগিলে সঁচা ফেমিলিৰ লগত বহুত বেছি ভাল লাগে ফেমিলি মেম্বাৰৰ লগত এনজয় কৰিবলৈ পালে আৰু কি লাগে নহয় জানো এইজনী আমাৰ চুকুলো মুকুলো মোৰ চাগে আপোনালোকে ভিডিঅ' ফটোত তাইক দেখা পায়ে থাকে কেনেকুৱা নাচিছে নহয় বহুত নাচনি হ'ব দেই তাই মোৰ নিচিনাই হ'ব বুলিয়ে ভাবিলোগৈ আৰু লাষ্টত মই তাকে চবকে কৈছোঁ এইজনী আৰু মোৰ নিচিনাই হ'ব তাৰপাছত আকৌ অকল নাচা বগা কৰি থাকিলেতো মোক খাবলৈ নিদিব সেইকাৰণে অকণমান বোলো চালাডকে কাটি দিওঁ নহ'লে আৰু এই ভিডিঅ'টোত যেতিয়া মোক অকল নাচি থকাহে দেখিব কাইলৈ যোনে য'ত লগ পাব কাম একো নকৰিলি অকল নাচিহে থাকিলি সেই বুলি ক'ব আৰু আমাৰ মা য'ত যাব মুঠতে ৰান্ধনি নাম্বাৰ 1 আৰু আমাৰ পেহী যে সৰু পেহী এই গাটো লৰিয়ে থাকে অকল নাচো আৰু এজনী পাছফালে বহু দেখিছে নহয় একদম পষ্ট দিছে কি আমি মানে কিবা এটা ফটো চটো মাৰিলেও সিহঁতি ক'ৰ পৰা উৰা মাৰি আহিব পাত্তা নাই তাৰপাছত আমাৰ এতিয়া পুৰা মাংস খাবলৈ সময় হৈ গৈছে এইফালে মাংসখিনিৰ কাৰণে আকৌ আদা পিঁয়াজ জলকীয়া বৌৱে সেয়া মাৰি আছে তাৰপৰা মই কাটি আছোঁ এতিয়া মাংসখিনি সৰু সৰুকৈ কাটি মেলি একেলগতে যেতিয়া চবেই খাম ভাল লাগিব তাৰপৰা মই কৈছোঁ যে কি হ'ল তহঁতৰ অকণ নাচিব মন নাযায় মোৰ দেখিছ নাই অকল গাটো লৰিয়ে থাকে আপোনালোকক এতিয়া ভইচ অভাৰ দি দিব লগা হৈছে সেইকাৰণে যি কথা কৈছিলোঁ এটা দুটা মাজে মাজে কৈ আছোঁ এজনী আকৌ বোৱাৰী তাইক আকৌ কাটি থকাতকৈ বেছি খাই থকা যেনহে লাগিলে আৰু বালে চাওকচোন ওচৰতে বহি কেনেকৈ একদম থপিয়াই আছে একদম মানে সিহঁতক নক'ব আৰু দেই যিমান মানে তাগিদা দিলেও নাই কোনো কাৰো কথা নুশুনে কি ধেমালি কৰিছোঁ চবেইতো মকামিলাকৈ খাবই আহিছোঁ ন এনেকৈ খালে ফূৰ্তি কৰিলেহে ভাল লাগে আৰু আমাৰ টিকলিজনী তাইৰ কাৰণেহে পিকনিকটোত একো এটা খোৱা বস্তু নাই আৰু এয়া চব লাগি গ'ল এতিয়া খাবলৈ মই চাটনি বনাই আনিছিলোঁ যে চবেই চাটনি লগাই খাইছে বায়ে আচাৰ লৈ আহিছে আৰু ভণ্টি তাই কি খাৱন দিছে নহয় তই যে কি খালিও অকল তোকে খাই থকা যেনেই লাগিলে গোটেই পাৰ্টিটোত আৰু পেহী আৰু এয়া পেহী ছোৱালী তাই সিহঁতৰ মাক যে আকৌ দেখিছে নাই গামলা সিহঁতি সদায় গামলাটোৱে খায় গামলা মেইন তাৰপাছতে এয়া পানীৰ মাজত আকৌ মই ডান্স কৰি থকা দেখি গম পাইছে চাগে সেইজনী ময়ে বুলি মানে পোৱালীকেইটা যেতিয়া পানীত নামি সিহঁতি একদম গা ধুই আছে মই ৰখিব নোৱাৰিলোঁ দেই সিহঁতৰ লগতে জাপ মাৰি দিলোঁ যেনেকৈ আছিলোঁ তেনেকৈ কাপোৰ লৈ গৈছিলোঁ চেঞ্জ কৰি পিনে গা ধুম বুলি এই কোনে চেঞ্জ কৰি থাকে আৰু একদম পূৰা লগে লগে জাপ মাৰি দিলোঁ আৰু ইমান পানী ঠাণ্ডা তথাপিতো কিন্তু ইমান বেছি ভাল লাগিলে মায়ে কৈ আছে সিহঁতক পিঠিত উঠাই ল আমাৰজনীতো ভাইটি ছোৱালীজনীয়ে একদম মোৰ পিঠিত উঠি লৈছে কিন্তু দাদা ছোৱালীজনীয়ে আকৌ তাই মানে পানীখিনি মস্ত ঠাণ্ডা কাপোৰ নাই মা বাপেকে নামিব নিদিয়ে তাই একদম নামিব লাগে মোৰ লগত একদম এয়া দেখিছে নহয় পোৱা লগতে পেহী পোৱালিটো আৰু সি চাওকচোন মই ওপৰলৈ পৰি দিলোঁ সি এনেকুৱা ঠেলিছে আৰু ইমান বেছি সকলোৱে ফূৰ্তি কৰিছে এয়া আমাৰ মৰম লগা বিন্দু তাৰপাছত এয়া দেখিছে নহয় খুৰীয়েতো শিলৰ ওপৰতে উঠি ল'লে বাপেকে আৰু মা দেখিছে নাই কেনেকুৱা নাচিছে আৰু লগতে এজনী ডাঙৰ পেহী ইমান ফূৰ্তি কৰিছে সঁচা পৰিয়ালৰ মানুহখিনি এনেকৈ ফূৰ্তি কৰা দেখিলে মনটো ভালো লাগে নহয় জানো আৰু আমাৰো চাওকচোন এই পোৱালীকেইটাৰ লগত কৈ শিলগুটিৰ ওপৰত উঠি লৈ নাচিছে মানে যোনে যেনেকৈ পাইছে তেনেকৈয়ে ফূৰ্তি কৰিছে আৰু একদম শেষত এয়া ৰাতি হ'ল আমাৰ কিন্তু এফালে ৰাতি হৈ গৈছে কিন্তু আমাৰ নাচা বাগা কমি যোৱা নাই
পুৰা নাচিছোঁ, পুৰা ফূৰ্তি কৰিছোঁ। তাৰপাছতে এয়া বা আৰু ভিন্দুক দুইটাকে মই টানি আনিছোঁ, বোলো নাচ দুইটা আজি একেলগত। আৰু একদম ভিন্দুৱে অকণমান লাজো কৰিছে, তথাপিতো বাও নেনাচে দুইটা। মই টানি আনি সেয়া নচাই দিছোঁ মোৰ লগতে ধৰি। তাৰপাছত পেহী মা তিনিজনী মানে একদম ৰখিবলৈ নাই। সেয়া লগতে আকৌ খুৰা ল'ৰাটো, পেহী ছোৱালীজনী, ইমান ফূৰ্তি কৰিলোঁ নহয় চবেই, সঁচাকৈ দেই। নেক্সট বছৰো যাতে আমি এনেকৈ এটা পিকনিক আকৌ প্লেন কৰোঁ তাকে ভাবিছোঁ। আৰু মই নকৰিলে বাকীখিনি মানে কোনোৱে নকৰে। আৰু এই মায়ে পেহীয়ে নিজৰ জেগাততো নাছিলে, সেই মানুহ এগৰাকীয়ে জানো ক'ৰ পৰা আহি পিনে আমাৰ ওচৰতে নাচি আছিলে, গৈ আকৌ সিহঁতৰ লগতো নাচিলেগৈ। তাৰপৰা আকৌ আমাৰ এই পোৱালি দুটাৰ লগত এওঁ উঠি থকা দেখি সেয়া ভিন্দু উঠি ল'লেগৈ। এনেকুৱা নাচিছে আৰু খুৰী যে আজি গা ৰখাই নাই, মানে নাচিয়ে আছে গোটেই দিনটো। এতিয়া নাচোতে ৰাতি হৈ গ'লগৈ। তাৰপাছতে আমাৰ নচা বন্ধ কৰাই দিলে দেই, বক্সটো বন্ধ কৰি দিলে দাদাই। তাৰপৰা আৰু নচা বন্ধ, এতিয়া আমি ঘৰা ঘৰি যাম আৰু। জীয়াঢলমুখত এখন ইমান ধুনীয়া দলং আছে, মোৰ আগৰ ভিডিঅ'টো আপোনালোকে চাগে দেখিছে। এতিয়া আমি চবেই ইয়াতে ফটো মাৰো বুলি আহিলোঁ। মোৰ ড্ৰেছটো চেঞ্জ হৈ গ'ল যে, মই মানে গা ধুলোঁ নদীত, এতিয়া ইমান মাথা বিষাইছে। এইফালে চব ফটো ছেশ্যন চলি আছে। হয় ডাৰ্লিং, মাথা বিষাইছে নি? মাথা বিষাইছে নেকি? এয়া ইমান ধুনীয়া পৰিৱেশটো। ভিন্দু এইফালে আমাৰ বিচাৰি কেৰলা আহিলে চাগে, আমাৰ ভিন্দুক চবে দেখাই পায়। আমাৰ ভিন্দু সেয়া ভাইটি, দেখা এইফালে খাই কৈ দিয়া শুনো। আমাৰ দুজনী দেখিছা নাই? এই দুজনী আমাৰ ঘৰৰ চবতকৈ